নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 31 स्वधर्ममपि सावेक्ष्य न विकम्पितुमर्हसि धर्माद्धियुद्धाश्रयणात् क्षत्रियस्य न विद्यते। शब्दार्थ स्वधर्ममपि सधर्मम अपि सधर्मको आवेक्ष्य स आवेक्ष्य আৰু চাই ন নহয় বিকম্পিতুম দ্বিধাবোধ কৰাটো অনিশ্চয়তাবোধ কৰাটো অৰ্হসি উচিত ধৰ্মাদ্ধি ধৰ্মাত হি ধৰ্মীয় নীতিৰ বাবেও যুদ্ধাশ্ৰয়ণত যুদ্ধাত শ্ৰেয় অনত যুদ্ধতকৈ ডাঙৰ অন্য ক্ষত্ৰিয়স্য ক্ষত্ৰিয়ৰ বাবে বিদ্যতে আছে। সৰলাৰ্থ তোমাৰ ক্ষত্ৰিয় হিচাপে স্বধৰ্মৰ প্ৰতি লক্ষ্য কৰিলেও তুমি দ্বিধা শংকাত ভোগ কৰা উচিত নহয়। ক্ষত্ৰিয় হিচাপে তোমাৰ ধৰ্মত যুদ্ধতকৈ ভাল অন্য একো ব্যৱস্থা নাই। সৰল পদ্য ভাঙনি ক্ষত্ৰিয় হিচাপে পাৰ্থ তোমাখাৰ স্বধৰ্মত দ্বিধা শংকা নোহে সমীচীন ক্ষত্ৰিয় লোকৰ হেতু ধৰ্মযুদ্ধ বিনে কিছু নাহি নাহি শ্ৰেষ্ঠ নাহি আন। শ্লোকভাগৰ সৰল ব্যাখ্যা। অৰ্জুনক আত্মাৰ সন্দৰ্ভত জ্ঞানদান কৰাৰ অন্তত ভগৱান পুনৰ যুদ্ধক্ষেত্ৰলৈ উভতি আহিছে। অৰ্জুনক যুদ্ধৰ বাবে প্ৰস্তুত কৰিবৰ উদ্দেশ্যে ভগৱানে তেওঁক পুনৰ মনত পেলাই দিছে। হে অৰ্জুন, তুমি ক্ষত্ৰিয়। ক্ষত্ৰিয়ৰ ধৰ্ম কেৱল যুদ্ধ কৰি যোৱা। লাগে সেই যুদ্ধ ধৰ্ম ৰক্ষাৰ বাবেই হওক বা স্বাৰ্থ ৰক্ষাৰ বাবেই হওক, কিন্তু তোমাক কৰিবলৈ কোৱা যুদ্ধখনটো তোমাৰ স্বাৰ্থ ৰক্ষাৰ যুদ্ধ নহয়। এই যুদ্ধ হৈছে ধৰ্মযুদ্ধ। তুমি অন্যায়ৰ প্ৰতিকাৰ কৰিবৰ বাবেহে, সৎলোকৰ ৰক্ষাৰ বাবেহে, অধৰ্মী অত্যাচাৰী লোকক নিপাত কৰিবৰ বাবেহে যুদ্ধ কৰিছা। এয়াতো ক্ষত্ৰিয়ৰ ধৰ্ম। ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম ক্ষত্ৰিয়ৰ বাবে কি আছে? শ্লোকভাগৰ সাৰ্বজনীনতা। স্বধৰ্ম এই শব্দটোৰ অৰ্থ হ'ল নিজৰ ধৰ্ম। বৈদিক বৰ্ণ ব্যৱস্থাত বৰ্ণধৰ্ম অৰ্থাৎ ব্ৰাহ্মণৰ বেদপাঠ শিক্ষাদান, ক্ষত্ৰিয়ৰ যুদ্ধ তথা প্ৰজাৰক্ষা, বৈশ্যৰ ব্যৱসায় আৰু কৃষি, শূদ্ৰৰ পৰিচৰ্যা, এইখিনিয়ে আছিল সেই যুগৰ ধৰ্ম, যাক স্বধৰ্ম বা বৰ্ণধৰ্ম বোলা হয়। গীতাই স্বধৰ্ম বুলিলে এই বৰ্ণধৰ্মকেই বুজায়। আজিকালিৰ সমাজ ব্যৱস্থা বৈদিক যুগৰ সেই সমাজ ব্যৱস্থাৰ দৰে ইমান সৰল নহয়। গতিকে স্বধৰ্মৰ এই সংজ্ঞা এতিয়া প্ৰযোজ্য নহয়। সেই সময়ত বৰ্ণধৰ্মই সমাজখন সুশৃংখল কৰি ৰাখিছিল বুলি
ন দি ক'ব নোৱাৰি যদিও এই ব্যৱস্থাটো বেদৰ স্বীকৃত ব্যৱস্থা আছিল। এতিয়া বৰ্ণধৰ্মৰ ব্যৱস্থা ভগৱানৰ মুখেৰে ওলোৱা বুলি ধৰি লৈ ইয়াক সাৰ্বজনীন অৰ্থাৎ দেশ কাল পাত্ৰ নিৰ্বিশেষে প্ৰযোজ্য হ'ব বুলি ক'ব নোৱাৰি। আমি পাহৰিলে নহ'ব যে ভগৱানৰ মুখত এই বাণী দিলেও গীতাশাস্ত্ৰভাগ কোনোবা এজন মানুহেহে লিখিছিল। গতিকে ইয়াত থকা সকলো কথা সকলো দেশৰ সকলো সময়ৰ বাবে প্ৰযোজ্য হ'ব বা সকলোবোৰ কথা ভগৱানৰ মুখৰ বাণীয়েই হ'ব, এনেধৰণে ধৰি লোৱাটো সমীচীন নহ'ব। আমি ক'ব খুজিছোঁ যে স্বধৰ্মৰ ধাৰণাটো সাৰ্বজনীন ধাৰণা নহয়। গতিকে ভগৱানে অৰ্জুনক কোৱা, অৰ্জুন তুমি ক্ষত্ৰিয়, যুদ্ধ তোমাৰ ধৰ্ম, গতিকে তুমি যুদ্ধ কৰা, এই কথা হৈছে হয়। কিন্তু সেইটো আজিৰ যুগৰ বাবে প্ৰযোজ্য হোৱা কথা নহয়। কিন্তু ইয়াৰ লগত যিটো কোৱা হ'ল, ক্ষত্ৰিয়ৰ বাবে ধৰ্মযুদ্ধতকৈ শ্ৰেষ্ঠ অন্য একো নাই, এই কথা গ্ৰহণযোগ্য হোৱা বুলি আমি ভাবোঁ। অৱশ্যে ক্ষত্ৰিয় বুলি নহয়, সকলোৱেই ন্যায় ৰক্ষাৰ বাবে, নিৰাপৰাধ লোকক ৰক্ষা কৰিবৰ বাবে, দুষ্ট অনাচাৰী লোকক দমন কৰিবৰ বাবে যুদ্ধ নকৰিলেও প্ৰতিবাদ কৰা উচিত। হিংসাৰ আশ্ৰয় নোলোৱাকৈ প্ৰয়োজন হ'লে নিজৰ জীৱন দিবলৈকো কুণ্ঠাবোধ কৰা উচিত নহয়। বৈদিক যুগত সমাজখনক ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হিচাপে যি 4টা ভাগত ভগোৱা হ'ল, এই ব্যৱস্থাও আমাৰ ধাৰণা মতে বিজ্ঞানসন্মত আৰু ন্যায়সন্মত নহয়। এই ব্যৱস্থা প্ৰথম অৱস্থাত ক্ষতিকাৰক নাছিল যদিও মধ্যযুগত ই অতি বিভৎস ৰূপ ধাৰণ কৰিছিল। বিশেষকৈ সেই সময়ৰ ব্ৰাহ্মণসকলে নিজৰ হাতলৈ ৰাজনৈতিক ক্ষমতা পৰ্যন্ত কুক্ষিগত কৰি ক্ষুদ্ৰ শ্ৰেণীটোৰ ওপৰত, অনাৰ্যসকলৰ ওপৰতো বৰ্ণনাতীত অত্যাচাৰ চলাইছিল। মহিলা সমাজখনৰ অৱস্থাটো ক'বই নালাগে। গতিকে চতুবৰ্ণ ব্যৱস্থা ব্ৰাহ্মণসকলৰ এটা সামাজিক ষড়যন্ত্ৰ আছিল বুলিহে ক'ব পাৰি। এই ব্যৱস্থাই ভাৰতবৰ্ষৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, নৈতিক পৰিকাঠামো ইমানেই দুৰ্বল কৰি পেলাইছিল যে তাৰ পৰিণামত প্ৰায় 800 বছৰ ধৰি ভাৰতবৰ্ষ অনাৰ্য মুছলমান শাসনৰ অধীন হোৱাৰ পিছত পুনৰ 200 বছৰ ধৰি বিদেশী শাসনৰ অত্যাচাৰ ভুগিব লগাত পৰিছিল। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।